হাই গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ মোৰ কালিৰ ব্লগত আপোনালোকে দেখিছে মই শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছোঁ আজি আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব গুৱাহাটীৰ পৰা বেংগলোৰলৈ মানে মোৰ ভণ্টিৰ ঘৰলৈ আহক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আমি এতিয়া পালোহি গুৱাহাটী ৰেল ষ্টেচন পল্টন বজাৰ থকা ৰেল ষ্টেচনলৈ আহি পালোঁ এইফালে পাপা মা এইফালে গুলিৰ লগত দাম দৰ কৰি আছে বস্তু চাবলৈ চাই আছে এয়া আমি এতিয়া ভিতৰলৈ যাব লৈছোঁ গুলিয়ে আমাৰ চাউলৰ বেগ আৰু আহোমৰ বস্তু লৈ গৈছে ট্ৰেইনত সোমাই আছোঁ ৰাতিপুৱা 5:41 হৈছে আমি বেংগলোৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ এইটো আমাৰ ফাৰ্ষ্ট ট্ৰেইনৰ জাৰ্নি হয় গুৱাহাটী টু বেংগলোৰ এয়া বাপেক পুতেক গৈ আছে হাতত ধেৰ তাঁতি টোপোলা পাঁচটা 50 বাজিছে হাই গাইজ এতিয়া আমি ট্ৰেইনত উঠিলোঁ গুৱাহাটী টু বেংগলোৰ কাউণ্টত আমি উঠিলোঁ ট্ৰেইন আছে মৰ্ণিং 6:20 এতিয়া আমি পালোহি 6টা বজাত কাৰেক্ট 6টা বজাত আমি আহি পালোহি আমি এতিয়া ট্ৰেইনত উঠিলোঁ নিজক দেখুৱাই আছোঁ বেগ এয়া দেখিছে নেকি কিমান বেগ হৈছে আৰু চাউল বস্তা আৰু এইটো তলত ভৰাই দিলে ট্ৰেইনটো চফাই আছে বাৰু চফাই দেখিছোঁ এতিয়ালৈকে এতিয়া ৰাতিপুৱা 6:05 বাজিছে আৰু ট্ৰেইনখন যাব 6:20 ৰাতিপুৱা 6:20 আৰু আমাক লাগিব জাৰ্ণিত 2টা দিন 2টা ৰাতি আৰু একবেলা মানে 11:30 আপোনালোকক দেখুৱাই থাকিম বাৰু কেইটা বজাত আমি পাওঁগৈ এতিয়া আমি চিটত বহি ল'লোঁ ভালকৈ AC ফেচিলিটি ভালেই দেখিছোঁ এতিয়ালৈকে ভাল হ'লেই হয় আৰু আমাৰ জাৰ্ণিটো যেন হ'ব হওক সকলো মোৰ ফেমিলি মেম্বাৰলৈ হেপী জাৰ্ণি এয়া আমি আৰম্ভ কৰিব লৈছোঁ অলপ আগতে ছিঙি গৈছিলে সেইকাৰণে চিলাই লৈছোঁ সেই দাদাৰ ওচৰত এইটো ফেচিলিটি আছে ট্ৰেইনত বেগ ছিঙি গ'লেও আপত্তি নাই চিলাই দিয়া মানুহ আছে আমি ট্ৰেইনত ফেমিলি টাইম স্পেণ্ড কৰিব পাৰিছোঁ ট্ৰেইনত গ'লে সুবিধা হয় মানে বহুত বস্তু লৈ যাব পাৰি আমি যিহেতু চাউল লৈ গৈছোঁ আৰু চাউলৰ আৰু ঘৰৰ পৰা মানে নিজৰ ঘৰৰ শাক পাচলি আৰু চাউল আৰু কেইবাটাও বস্তু লৈ গৈছোঁ মই অনাৰ মনালিছা নিদিতে অনাৰ হয় দেই মই জাষ্ট ট্ৰাই কৰিছোঁ ডট মিছ আণ্ডাৰষ্টেণ্ড লেট মি ক্লাৰিফাই আমি যাত্ৰা আৰম্ভ কৰিছোঁ এয়া 6:21 হৈছে এতিয়া ট্ৰেইনখন ষ্টাৰ্ট দিছে 1 মিনিট লেট পুৰা আমাৰ এওঁ কৈছে পুৰা 1 মিনিট লেট তালিয়া 1 মিনিট লেট কি কৈছে ট্ৰেইন এতিয়া আমি গৈ আছোঁ ৰাতিপুৱা 6:20 গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ বেংগলোৰলৈ বেংগলোৰত কেইটা বজাত পাম আপোনালোকক দেখুৱাই থাকিম আৰু ট্ৰেইনত আমি কেনেকৈ ফেমিলি টাইম স্পেণ্ড কৰিম সেইখিনি আপোনালোকক দেখুৱাম ট্ৰেইনত গ'লে মানে যদি ফেমিলিৰ লগত যায় তেতিয়া বহুত ভাল হয় মানে বস্তু লৈ যাব পাৰে যিহেতু ফেমিলি গ'লে বস্তু বেছি হয় তেতিয়া আপোনালোকে প্লেনত কিছুমান বস্তু নিব নোৱাৰে মানে এক্সট্ৰা বহুত হাজাৰ টকা ভৰিব লগা হয় যদি ট্ৰেইনত যায় সেইটো সুবিধাটো পোৱা যায়
সেইকাৰণে আমি ট্ৰেইনত এইবাৰ এক্সপিৰিয়েঞ্চটো ল'ম বুলিয়ে আমি ট্ৰেইনত গৈছোঁ। আগৰ যাওঁতে আমি প্লেইনত গৈছিলোঁ। এতিয়া আমাৰ ট্ৰেইনখন আৰম্ভ কৰিলে। বাই বাই গুৱাহাটী। We are going to Bangalore to meet our nephew Gulu. Gulu, we are coming, baby, to meet you. So excited. Guys, are you excited to meet? No one cares about my video. Are you excited? আমি মৰ্ণিং ব্ৰেকফাষ্ট কৰি লৈছোঁ, ৰুটি ভাজি আৰু লাল চাহ খাই আছে। আমি ঘৰৰ পৰাই বনাই আনিছোঁ এইখিনি। মা কেঁচা কপাৰ উইল গোইং টু এনজয়। আমি বহুত এনজয় কৰিম এই দুদিনৰ ট্ৰেইন জাৰ্ণিত। আকৌ এয়া এতিয়া চিংৰা আৰু চাহ, হেভি ব্ৰেকফাষ্ট, মৰ্ণিং হেভি ব্ৰেকফাষ্ট। ট্ৰেইনত উঠিয়ে গৰম চিগনেল নাপায়, কিহত ট্ৰেইনত জাৰ্ণি যোৱা হয় নাই? বুলিয়ে ক'ব পাৰি আৰু। এয়া হৈছে শৰাইঘাট দলং। আমি 1 ঘণ্টামান জাৰ্ণি কৰা হ'ল। এই ওপৰত আসন গ্ৰহণ কৰিলে, এইফালেও আমাৰ আপোন মিলি আসন গ্ৰহণ কৰি গৈ আছে। এতিয়া চাহ বিস্কুট ফেচিলিটি আছে ট্ৰেইনত যোৱা, এইটোৱে ফেচিলিটি। সেইকাৰণে ইমানো ঠাণ্ডা হোৱা নাই বা ইমানো গৰম হোৱা নাই, ধুনীয়া এটা। আগতে AC ডবাত গ'লে ইয়াত কাৰ্টেইনছ থাকে আৰু পৰ্দা দিয়ে আৰু কাপোৰ দিছিলে, কিন্তু এতিয়া ক'ভিডৰ টাইমৰ কাৰণে পৰ্দা চৰ্দা নাই, চব উদং মানে কোনো কাৰ্টেইনছ নাই বা ইয়াৰ কভাৰ নাই আৰু কাপোৰ ৰাতি ল'বলৈও কাপোৰ একো নাথাকিব। আমি নিজে কাপোৰ আনি লৈছোঁ। আপোনালোকে যদি এইকেইদিন যদি জাৰ্ণি কৰে, আপোনালোকে নিজৰ গৰম কাপোৰ আনি ল'ব, যিহেতু AC আমি কম্পাৰ্টমেণ্টত গৈছোঁ, ঠাণ্ডা লাগিবও পাৰে। এয়া চাহ তাহ খাবলৈ বা ভাত পানী খাবলৈ ধুনীয়াকৈ এইখন দিয়া আছে। মোৰ দেউতা এজন হাইস্কুলৰ শিক্ষক হয়, তেওঁৰ অনলাইন ট্ৰেইনিং চলি আছিলে, মই তাৰে কেইটামান হেল্প কৰিছিলোঁ দেউতাক। মোবাইল দি ভিডিঅ' কৰিছে, মনমাহিও মোবাইল দি ভিডিঅ' কৰিছে, আপুনি ভিডিঅ'টো চাই থাকক। আমি ঘৰৰ পৰা ফ্ৰাইড ৰাইচ বনাই আনিছিলোঁ, এতিয়া সেইটোকে খাই লৈছোঁ অলপমান। এফালে বাপেক আৰু পুতেক খাই আছে। আমি দিনৰ লাঞ্চৰ কাৰণে লৈছিলোঁ এগ কাৰী আৰু ৰাইচ। মানে কি হ'ল জানা নাই, এয়া এতিয়াৰ পৰ্বটো হৈছে চানা পৰ্ব। এইটো চানা, এইফালে চানা, এইফালে আপুতে বনাই আছে। অ' মোৰ পিঁয়াজৰ গোন্ধটো পাই চকুটো জ্বলি গৈছে। এইফালে তলত মনো বেটা উঞ্জেৰ মোবাইল চাই আছে, এইফালে মায়ে হৈ আছে, এইফালে চানা। মানে ট্ৰেইনত গ'লে কি কৰিব, সেই খোৱাকে কৰি আছোঁ আৰু, কাম যে নাই। এতিয়া অলপ আগত ভাত খাইছিলোঁ, এতিয়া আকৌ চানা খাব লৈছোঁ। নিউ জলপাইগুৰি ষ্টেচনত আমাৰ এটা ঘটনা হৈছিলে, সেইটো আপোনালোকক কৈ আছোঁ মই, কি হৈছিলে কথাটো। এতিয়া ৰাতিপুৱাৰ পৰা আহি এতিয়া গধূলি হৈ গ'ল আৰু আজিৰ দিনটো অকল খোৱা আৰু শোৱা এনেকুৱাই হৈছে আৰু। দিনত এটা ঘটনা হ'ল, ঘটনাটো এনেকুৱা মানে আমি খানা অৰ্ডাৰ কৰিছিলোঁ, খানা অৰ্ডাৰ কৰাৰ পিছত আমি খোৱাৰ পিছত এজন
গ'ল বিল হৈছিলে আমাৰ 1000 কিমান টকা তাৰপিছত বিলটো দিয়া হৈ গ'ল তাৰ 2 ঘণ্টা 3 ঘণ্টাৰ পাছত কি হ'ল আকৌ মানুহ এজনে আহিছে কৈছে কি আপোনালোকে বিলটো দিয়ক আমি ক'লোঁ আমাৰতো বিলটো দিয়া হৈ গ'ল তেতিয়া তেওঁ কৈছে মোকতো আপোনালোকে বিল দিয়া নাই তেতিয়া আমি ক'লোঁ আপোনাৰ নিচিনাই ড্ৰেছত মানুহ আহিছিলে তো কেনেকৈ এনেকৈ হ'ব পাৰে আমিতো অলৰেডি বিল দিলোঁৱেই মানে আপোনালোকে যদি ট্ৰেইনত আহে কেয়াৰফুল হ'ব যদি খানা অৰ্ডাৰ কৰে আপোনালোকে যোনজন মানুহৰ পৰা খানা ল'ব সেইজনক ফটো মাৰি থৈ দিব কিয়নো এনেকুৱা ড্ৰেছত মানে বহুত মানুহ আহে সেইকাৰণে আৰু যোনে বিল লয় তাকো ফটো মাৰি থৈ দিব তাহাঁতেতো একো বিল শ্লিপ নাথাকে সেইকাৰণে কেয়াৰফুল হ'ব লাগিব মানে যদি আপোনালোকে ট্ৰেইনত আহে সেইটো আমাৰ লগত এনেকুৱা হয় যাতে আপোনালোকৰ লগত এনেকুৱা নহওক সেইকাৰণে আপোনালোকৰ আগত এই কথাখিনি মই শ্বেয়াৰ কৰিলোঁ আমি ৰাতিপুৱা 6:20 পৰা আহি এতিয়া গধূলি 6টামান বাজিছে আমি বিহাৰ ষ্টেট পাই গ'লোহি জেগাটোৰ নাম কি মালদা টাউন সোমাই গ'লোঁ আমি এতিয়া মালদা টাউনত আমি সোমাই আছোঁ আমি এতিয়া বিহাৰ ষ্টেটত আছোঁ আসামৰ পাছত আমি ৱেষ্ট বেংগলত সোমাইছিলোঁ ৱেষ্ট বেংগলৰ পাছত এইটো হৈছে বিহাৰৰ আমি এতিয়া মালদা টাউনত আছোঁ আকৌ সেইদিনাখন ৰাতি আমি খানা অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰ কৰোঁতে কি হ'ল আমি যোনজনে ভাত দিবলৈ আহিছিলে সেইজনৰ ফটো আৰু ID মাৰি থৈছিলোঁ যাতে আমি একজেক্ট মানুহটোক পইচা দিব পাৰোঁ আমি দিনৰ লাঞ্চৰ বিল 2বাৰ দিয়া হ'ল এবাৰটো ফ্ৰডক দিয়া হ'ল অলৰেডি আকৌ আমি যোনজন মানুহ একচুৱেলি দিবলৈ আহিছিলে তেওঁকো আকৌ এবাৰ দিয়া হ'ল মানে আমাৰ 2000 টকা এনেই গুচি গ'ল যাতে আপোনালোকৰ নাযাওক আপোনালোকে মই কোৱা কথাখিনি প্লিজ ফ'ল' কৰিব ক'ব নোৱাৰে কিন্তু খাই বৈ ডিউটিটো মাৰিব লাগিব আৰু হ'বলৈ চেষ্টা কৰিব লাগিব মানে মনটো এনেকুৱা লাগি আছে কেতিয়া বেংগলোৰ পাওঁ কেতিয়া কুলুক লগ পাওঁ সেনেকুৱা মনটো লাগি আছে যে সেইকাৰণে শুবলৈ মন যোৱা নাই সোনকালে কাইলৈ হওক সেনেকুৱা লাগিছে হেল্ল' গাইজ আজি ছেকেণ্ড ডে হয় এতিয়া ৰাতিপুৱা 6টা বাজিছে এতিয়া পাইছোঁ কোনোবা এটা জেগাৰ নাম জকুৰা ষ্টেট বিহাৰতে আছোঁ আমি এতিয়া আজি সকলোকে গুড মৰ্ণিং জনাইছোঁ এইফালে তলত বেটা আৰু মাহী এইফালে মনমন্ত্ৰী মই তলতে শুইছিলোঁ কিন্তু ৰাতিপুৱা অকণমান ওপৰত শুম বুলি আহিলোঁ ওপৰত বহুত ঠাণ্ডা এচিটো বেছি আছে তলতে ভাল লাগিছিলে শুই পেলাই ইমান ঠাণ্ডা নাছিলে গুড মৰ্ণিং আজি ছেকেণ্ড ডে হয় আমি আজি পালোঁ উৰিষ্যা ষ্টেট অলপ পাছত আমি কটক জাংচন পাম মহানদী ব্ৰিজ মহানদী ৰিভাৰৰ ওপৰত এটা ডেম্প আছে ছেকেণ্ড ডেত আমাৰ ডবাৰ থকা সকলো পেচেঞ্জাৰ আমাৰ ফেমিলি মেম্বাৰৰ নিচিনা হৈ গ'ল তেওঁলোকেও টাইম স্পেণ্ড কৰিব আমাৰ ওচৰত আহি গ'ল আৰু বেটাই যিহেতু নাচি আছিলে চবেই সেইকাৰণে তাৰ ডান্সটো এনজয় কৰিছে সেইকাৰণে আমাৰ চিটৰ ওচৰলৈ চব আহি গ'ল বিশাখাপট্টনম ষ্টেচন आते 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 शाम हो चुकी है ये सूरज ढल रहा है और कल पहुंचने की उम्मीद में हम लोग चल रहे हैं নেনা আৰু প্ৰিয়া নামি গ'ল তাহাঁতি বেলৰলৈ যাব বেলৰ ষ্টেচনত নামিলে আমি ইয়াৰ পৰা আৰু 4 ঘণ্টামান যাব লাগিব তেতিয়া আমি পামগৈ বেংগলোৰ তাহাঁতি নমা দেখি আমাৰো নামিবলৈ মন গ'ল পিছে অলপ টাইম আছে আমাৰলৈ বাই এই চিনটো দেখিছে এই চিনটো তাৰ মৰমৰ নেনা বয়
গুড বাই কিছ দি থৈ গৈছে আমাৰ কালিম্পঙি ট্ৰেইনত আহি চেলিব্ৰিটিয়ে হৈ গ'ল নামি পেলাই চবকে বাই দিছে ই আমি পালোহি তামিলনাডু ষ্টেট কাঠপুড্ডি ৰেলৱে ষ্টেচনৰ ওচৰত अंदर गाँव छोटा छोटा घर नारियल के पेड़ ফাইনেলি আমি বেংগলোৰত আহি পালোঁ আমি এতিয়া ইয়াত কৃষ্ণ ৰাজাপুৰম ষ্টেচনত নামিলোঁ বস্তু ইমান ইয়াত আহিব লগা হ'ল মই প্ৰথমবাৰ লগ পাইছোঁ তাক ফটোত মই দেখি আছিলোঁ কিন্তু ৰিয়েলত দেখা নাই ই ফটোতকৈ 100 গুণ বহুত কিউট হয় মোৰ গুলু টেনজিন আপোনালোকক সকলো জাৰ্ণিখিনি দেখুৱালোঁ গুৱাহাটীৰ পৰা কেনেকৈ বেংগলোৰ পালোহি আৰু বেংগলোৰত মোৰ ভণ্টি ঘৰত কেনেকৈ আমি গুলুক লগ পালোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট থেংক ইউ এভৰিৱান